নমস্কাৰ বন্ধু বান্ধৱীসকল কেনেকুৱা আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে গুড মৰ্ণিং ৱেলকাম টু মাই আনাদাৰ ব্লগ এয়া দেখিছেনে উঠি পেলাই এতিয়া 4টা বজাত উঠি পেলাই আজি আকৌ লগে লগে মিতাংশু সাৰ পাই গৈছিলে উঠিলে তাকনো আৰু ইমান সোনকালে উঠাই কি কৰিম নহয় জানো সেইটো কাৰণে তাক নুঠালোঁ আকৌ কম্বলখন দি পেলাই শুৱাই থলোঁ এয়া উঠি মেলি এক্সাৰচাইজ কৰি মেলি ইহঁতক ৰেডি কৰিলোঁ ৰেডি কৰি সিহঁতীয়াকৈ দেখিছে মন্দিৰত সেৱা লৈছে মোকো সেৱা কৰিছে এইবিলাক ল'ৰা ছোৱালী ভাল অভ্যাস এইবিলাক শিকালে নাজানো আৰু কিমান দিনলৈকে শিকে বা কৰে ডাঙৰ হ'লেতো নিজৰ মইমতালি চলে আৰু ভগৱানে কৰক তেনেকুৱা নহওক আমাৰ মতেই ধুনীয়াকৈ চলে যেন ভালকৈ থাকে আমাৰ কথা শুনে তেনেকুৱাই বিচাৰোঁ প্ৰত্যেক মাক বাপেকে সেইটোৱে বিচাৰে নহয় জানো এয়া ৰুটি বনালোঁ আজি আকৌ অমাৱস্যা সেইটো কাৰণে এয়া দেখিছেনে গাই গৰুৰ কাৰণে ৰুটি এখন আৰু পায়স এনেকৈ কৰি দিব লাগে মানে ক্ষীৰ এয়া গাইক খোৱালোঁ কিয়নো ইয়াত মানে গাই পূজাটো পৰম ধৰ্ম বুলি কয় আৰু হাৰিয়ানাত তাৰপিছত এয়া আমাৰ চেৰুক দি পেলাই মই আকৌ সদায় মানে এনেকৈ ৱালতে থৈ দিওঁ খাবলৈ কাউৰী আহি খালে আৰু ময়ো খালোঁ বাই বাই।